নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ প্ৰথম ভাগতে আপোনালোকে দেখিবলৈ পাইছে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ কিছু দৃশ্য। আৰু বলক তেন্তে দেৰি নকৰি যাওঁ আমি বৰপেটালৈ। এয়া মই আপোনালোকক প্ৰথম দিনাখনৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। আৰু মই যিহেতু যোৱা নাছিলোঁ, মোৰ মাহী এগৰাকীক মই ভিডিঅ'টো কৰি ৰাখিবলৈ কৈছিলোঁ আৰু তেওঁ মোলৈ পঠিয়াইছিলে। এয়া চাওক, প্ৰথম দিনাখন গণযাত্ৰা বুলি কোৱা হয় আৰু সকলোৱে 1 কিলোমিটাৰমান যায় এনেদৰে আৰু মেজি পুৱায়। প্ৰথম দিনাখনেই ইমানেই বেছি মানুহ হৈছে, দেখিয়ে খুব বেছি ভাল লাগিছে আৰু মানুহৰ সমাগম বহুত। বৰপেটালৈ গ'লেহে আচলতে হোলীৰ আচল মজাটো পোৱা যায়। যদি আপোনালোকে যোৱা নাই, এবাৰ হ'লেও যাবলৈ চেষ্টা কৰিব। এতিয়া আহক, আমিনো গুৱাহাটীৰ পৰা কিদৰে বৰপেটালৈ গ'লোঁ তাৰে অকণমান ভিডিঅ' মই দেখুৱাইছোঁ। মই ভিডিঅ' কৰি ৰাখিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ ডিলিট হৈ থাকিলে। যি আছিলে সেইখিনিকে আপোনালোকক দেখুৱাইছোঁ অলপ। এনেদৰে আমি গান শুনি শুনি গোটেই ৰাস্তাটো গ'লোঁ আৰু যোৱাৰ সময়তে অলপ যি আছিলে ভিডিঅ' সেইখিনিকে আপোনালোকক দেখুৱাইছোঁ। এতিয়া আমি আহি পালোহি খুৰীহঁতৰ ঘৰলৈ। তো এতিয়া আমি ফ্ৰেছ হৈ লওঁ, তাৰপিছত আজি আৰু কীৰ্তন ঘৰলৈ নাযাওঁ। ফ্ৰেছ হৈ আহি ল'লোঁ, আহি লৈ এয়া আমাক খাবলৈ দিছে আৰু লগত এজন খুৰা। এতিয়া আমি চাহ পানী খাই ল'লোঁ আৰু এতিয়া আমি অকণমান জিৰাইছোঁ, ভাগৰ লাগিছে যিহেতুকে। মৰ্ণিং এভৰিৱান, যোৱাকালি আৰু ভ্লগ কৰা নহ'লে, ভিডিঅ'টো আধাতে সামৰি থৈ দিলোঁ। আজি ৰাতিপুৱাই উঠি ভাবিলোঁ দিনটোত কি কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাম আৰু লগতে আপোনালোকক হোলীৰ শুভকামনা জনাইছোঁ। আৰু এয়া ৰাতিপুৱা প্ৰায় 8 মান বাজিছিলে আৰু ইয়াতে ফুলত পানী দি থকা হৈছিলে। মোৰ দেখি পেলাই ইমান ভাল লাগিলে, গোটেই গ্ৰীণ আৰু তাৰ বাবে মই ভিডিঅ' এটা কৰি ৰাখিলোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে ফুলকেইপাহ। এতিয়া আমি যাবলৈ ওলাইছোঁ ৰাতিপুৱা কীৰ্তন ঘৰলৈ বুলি। এয়া কীৰ্তন ঘৰলৈ আহি আছোঁ আৰু এয়া প্ৰথমতে আপোনালোকে এইখন গেট পাব। আৰু চাওকচোন কিমান বেছি মানুহ হৈছে ৰাতিপুৱাতেই। আৰু মই শুনামতে ইয়াতে 5 দিনীয়াকৈ পতা হয়, কিন্তু এইবাৰ ক'ভিডৰ বাবে 3 দিনীয়াকৈ পতা হৈছে। আৰু এয়া যাই থাকোঁতে আপোনালোকে বিভিন্ন ধৰণৰ দোকান পাব, যি লাগে বুলি কয় আপোনালোকে সকলোবোৰ ইয়াতে পাব। আৰু সকলোবিলাক দোকান ইয়াতে বহে আৰু সকলোৱে আচলতে এই হোলীৰ বাবে অপেক্ষা কৰি থাকে। ইমানেই বেছি ধুমধামেৰে তেওঁলোকে পাতে, নকৈ নোৱাৰি আচলতে। এতিয়া আমি এখন দোকানত সোমালোঁ আৰু দোকানত সোমাই পেলাই ধূপ আৰু হোলীৰ ৰং কিনিলোঁ। ইয়াতে আপোনালোকে চেণ্ডেলো খুলি যাব লাগিব, যিহেতু ভিতৰলৈ জোতা চেণ্ডেল নিব নোৱাৰি, সেইবাবে। এয়া হৈছে মূল দুৱাৰখন, আপোনালোকক দেখুৱাইছোঁ। ৰাতিপুৱাৰ ভাগত তেনেকুৱা হৈ থাকে, কিন্তু ৰাতি ইয়াতে বহুত লাইট জ্বলোৱা হয় আৰু খুবেই বেছি ধুনীয়া হৈ পৰে। এতিয়া আমি গৈ আছোঁ, লোকাৰণ্য পৰিৱেশ চাৰিওফালে। আৰু বৰপেটাত আপোনালোকে জানেই যিটো ৰাঙাডিমা বুলি কোৱা হয় আচলতে, সেই কণী বিশেষকৈ জনপ্ৰিয় আৰু লগতে আলু ভাজা বুলিও কোৱা হয়। সেই দুবিধৰো মই কিন্তু টেষ্ট ল'লোঁ দেই, আৰু সঁচাকৈ খুবেই বেছি ভাল লাগে। এতিয়া বলক খোৱা লোৱাৰ কথা বাদ দিলোঁ, এতিয়া সকলো মানুহে দেখিছেনে গোটেই লাইন পাতি আছে। এয়া শাৰী পাতি আছে আৰু এয়া যিটো আপোনালোকে ডাঙৰকৈ দেখিবলৈ পাইছে মন্দিৰটো, নামঘৰৰ নিচিনা। ইয়াতে গোসাঁইটো প্ৰথম দিনাখন লৈ অহা হয় আৰু তাৰ পিছত সেই বগা যিটো মন্দিৰ দেখিবলৈ পাইছে, তাত গোসাঁইটো প্ৰতিষ্ঠা কৰা হয়।
আৰু ইয়াতে কলীয়া গোসাঁই আৰু কৃষ্ণ গোসাঁই দুয়োজন গোসাঁইক মন্দিৰটোলৈ লৈ যোৱা হয়। আৰু ইয়াতে আচলতে মহিলাসকলে এনেই সেই গোসাঁইক দেখিবলৈ নাপায়, এই 3 দিনতে দেখিবলৈ পায়। মই ইয়ালৈ আহি পাইছোঁ আৰু ইয়াত গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ কুঁৱা বুলি কোৱা হয়। আৰু এয়া বগা যে দেখিবলৈ পাইছে সেইটো মণিকূট বুলি কোৱা হয়। আৰু এয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱে নিজে হাতেৰে ৰোপণ কৰা ৰঙিয়াল ফুল। আৰু ইয়াতে আপোনালোকক এইখিনি দেখুৱাইছোঁ। ইয়াতে দূৰৰ পৰা অহা যাত্ৰীসকলে ইয়াতে থাকিব পাৰে। আপোনালোকে যদি যায় তেতিয়াহ'লে ইয়াতে থাকিব পাৰে। আৰু হোলীৰ শেষৰ দিনাখন 7 পাক ঘূৰাই আকৌ আগৰ জাগাত গোসাঁইটো থৈ দিয়া হয়। মই যিমানখিনি জানো আপোনালোকক জনাইছোঁ, যদি কিবা ভুল হৈছে আপোনালোকে ক'ব। আৰু এইটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ শাস্ত্ৰ অধ্যয়নাগাৰ। এতিয়া সত্ৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ ৱালডেন ধাবাখনৰ বেক চাইডে হয়, তো আপোনালোকক দেখাই দিছোঁ ৱালডেন ধাবাখন। আজি মই মেখেলা চাদৰ পিন্ধাইছোঁ, আপোনালোকক ফটোবোৰ দেখুৱাই থাকিম। ৰাতি আকৌ মই মেখেলা চাদৰ পিন্ধিলোঁ দেই। সকলোৱে ইয়াতে কিন্তু মেখেলা চাদৰ পিন্ধেই, ছোৱালী বোৱাৰীলৈ কথা নাই, সকলোৱে মেখেলা চাদৰ পিন্ধে আৰু দেখি খুব ভাল লাগে। এতিয়া ৰাতিৰ আপোনালোকে পৰিৱেশটো চাই লওক, কিমান বেছি মানুহ হৈছে। বহুত বেছি ইয়াতে মানুহ হয়। আৰু মূল দুৱাৰখন চাওকচোন, কিমান বেছি ধুনীয়া লাগিছে দেখিবলৈ। গোটেই একেবাৰে লাইট আৰু লাইট। আৰু গোটেই ৰাতি মানুহবোৰ থাকে আৰু ইয়াতে নাম গায়, হোলী গীত গায়। আৰু আহি থাকোঁতে মই দেখিবলৈ পালোঁ আমাৰ জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠক। তেখেতক কিন্তু মোৰ মতা নহ'ল, পিছত কেতিয়াবা মাতিম বুলি আশা ৰাখিছোঁ। আৰু এয়া হৈছে ইয়াতে অনুষ্ঠান কৰি থকা হৈছিলে, সেয়াও দেখুৱাইছোঁ আপোনালোকক। ইয়াতে মঞ্চ আছে ডাঙৰকৈ। আৰু সকলোবোৰ চাই মেলি আহি এতিয়া যিহেতু গুৱাহাটীলৈ আহিম আমি সোমবাৰে, গতিকে অকণমান মিঠাই কিনিছোঁ যাতে মাহঁতেও বৰপেটাৰ মিঠাই বুলি খাব পাৰে। তাৰ বাবে ঘৰলৈ বুলিও লৈ আহিলোঁ আৰু তাতেও খালোঁ। এয়া হৈছে মোৰ ফটো, আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে খুৰী আৰু ভণ্টিৰ সৈতে এখন ফটো। আৰু শেষত ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।